ছাত্ৰ ছাত্ৰীসকল নিশ্চয় কুশলে আছা। আমি ইতিমধ্যে আমাৰ এটা দীঘলীয়া কবিতা কি আছিলে যে মই অসমীয়া, তাৰ আমি 3টা খণ্ড শেষ কৰিছোঁ ইতিমধ্যে। আৰু সেই আগৰ 3টা খণ্ডত আমি কি পাইছিলোঁ যে প্ৰথমৰ যিটো খণ্ড তাতে আমি কি পাইছিলোঁ যে ৰাজপুতজয়ী মোগলৰ অসম অভিযানৰ পৰ্ব, আৰু সেইটো কি আছিলে অসমত মোগল ৰাজৰ যিটো তেওঁলোকে স্থাপন কৰা তৃষা আমি পাইছিলোঁ। দ্বিতীয়তে আমি কি পাইছিলোঁ যে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি মোগলসকল বিস্মিত হৈছিলে, আৰু অসমীয়া ল'ৰা তিৰোতাৰ মাজতে তেওঁলোকে কি দেখা পাইছিলে যে স্বদেশ প্ৰেম, আৰু সেই স্বদেশ প্ৰেম দেখি মোগলসকলৰ অন্তৰ চুই গৈছিল। আৰু আমি কালি তৃতীয় খণ্ডত পঢ়াতে কি পাইছিলোঁ যে অসমৰ প্ৰকৃতিৰ যি বিনন্দীয়া ৰূপ, সেই অসমৰ বিনন্দীয়া ৰূপে মোগলসকলক আকৃষ্ট কৰিছে, আৰু অসমৰ বতাহত উৰি ফুৰা পেপাৰ মাত সমদূৰ সংগীতৰ ধ্বনিয়ে তেওঁলোকক ভালকৈ আকৃষ্ট কৰিছে। আৰু লগতে কি হৈছে তেওঁলোকে দেখা পাইছে কি যে নিষ্কৰ্মা ধুদৰ দলৰ কেনেকৈ আলি বান্ধিছে সেইখিনি কথাও মোগলসকলে দেখা পাইছিল। আমি এতিয়া পিছৰ খণ্ডলৈ যাম, সেইটো আজি অলপ বেলেগ ধৰণে ক'ব পাৰি কি আছে আমি কেনেকৈ আৰম্ভ কৰিম। সদায় কবিতা গাই আছোঁ, আজি কবিতাটোৰ শেষৰখিনি কথা ক'ম কেনেকুৱা ধৰণৰ, তাতে তোমালোকে বুজি ল'বা। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেশ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰ অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমীয়া মৰণ। এই কথাৰে কবিজনাই কবিতাটো শেষ কৰিছে। গতিকে আমি এতিয়া তেওঁলোকে কি দেখা পাইছিলে সেইখিনি কথা আজি গাই যাওঁ। মোগল দূৰণিৰ বিদেশী মোগল, অসমত যেতিয়া দেখিলে সৰগৰে বিৰূপ বিনন্দীয়া, অসমত বন্দী হ'ল অসমৰ উপমুগ্ধ, দূৰৰ মোগল হ'ল অসমীয়া। আহোম আমাৰ ৰজা সেইদিন ধৰি, মোৰ দেশ এই কামৰূপ, অসমৰ হকে যুঁজি অসমৰ হকে মৰো, জ্বলি ইয়াতেই শেষ হয় জীৱনৰ ধূপ। সেইদিন ধৰি মই অসমৰ অসমীয়া, ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপুনি। বিকশি উঠিল মোৰ অসমৰ দুবৰিতে নন্দনৰ বিনন্দীয়া সুখ সপোন, জীয়াই থাকোঁতে মই এই পৃথিৱীত চিৰদিন ইয়াৰে অসমীয়া, মৰিলেও অসমৰে মই। মৰাৰ পিছতো যদি কোনো আহোঁ কেতিয়াবা, আহিম ইয়ালৈ স্মৃতি, আহিম ইয়ালৈ ঘূৰি স্মৃতিৰ ইতিহাস লৈ, অসমৰে অসমীয়া হৈ। অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ, অসমৰ প্ৰকৃতিয়ে ৰচা, বিহক কিন্নৰ যত শুনিলে নীৰৱ হয়, অসমীয়া গীত মোৰ হৃদয় উপচা। জনমৰ লগে লগে সুৱদী অসমী মাতে, অসমীক চিঞৰিলো আই, যিদিনা মুদিম চকু সিদিনাও যাওঁ বুলি কৈ যাম অসমীক দোষ কপাই। সৰগত কেতিয়াবা থাকোঁতে সুখত ভুল স্মৃতি আলোকপুৰত, মনতত কোনোবাই সুঁৱৰিলে নাম মোৰ, অসমৰ সুৱদীয়া ভাষাৰ সুৰত, চিনি পাম বুজি পাম আমৰণ সৰগতো, মোৰ এই ভাষা অসমীয়া। সৰগৰ গীত এৰি শুনিম দোকান পাতি অসমৰ গীত সুৰীয়া, জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেশ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমীয়া মৰণ। গতিকে এই স্বদেশ প্ৰীতিৰ যিটো আমাৰ কবিতা আছে, সেই কবিতাটোৰ পৰা আজি যিখিনি আমি আৰম্ভ কৰিছোঁ যে কি হ'ব যে মোগল দূৰণিৰ বিদেশী মোগল, অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া। এইটো যদি আমি ব্যাখ্যা কৰোঁ তোমালোকে চাই যাওঁ কি দেখিবা যে অসমক স্বৰ্গপুৰীৰ লগত তুলনা কৰিব বিচাৰিছে। সুদূৰ পশ্চিমৰ পৰা মোগলে অসমক পৰাভূত কৰি নিজৰ অধীনলৈ আনিবলৈ যুদ্ধ ঘোষণা কৰিছিল। যুদ্ধত মোগল পৰাভূত হ'ল। যুদ্ধত পৰাভূত মোগল বহু সেনা অসমতে থাকি গ'ল, আৰু যিবোৰে সেনা পিছতে যুদ্ধ বন্দীত্বৰ পৰা মুকলি হৈছিল যদিও অসমতে অসমীয়া হিচাপে নিগাজিকৈ থাকিবলৈ লয়। ইয়াৰ মুখ্য কাৰণ হ'ল অসমৰ ৰূপ সৌন্দৰ্য আৰু অসমীয়া মানুহৰ মানৱতাবোধ, যিবোৰ দেখি শুনি মোগলসকলে অসমক স্বৰ্গপুৰী বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাই, যিখিনি আজি আমি আৰম্ভ কৰোঁ। তাৰপিছতে কেনেকুৱা আমি ব্যাখ্যাটা পাইছোঁ কি যে শেষতে পাইছোঁ কি জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেশ প্ৰাণ মন। এই কথাটো যদি আমি ব্যাখ্যা কৰি কি পাম যে কবিৰ মতে অসমখন ইন্দু, ৰূপ আৰু সৌন্দৰ্যৰ খনি অসমত সদায় শান্তি বিৰাজমান,
বহু পুণ্যৰ ফলতহে মানুহে অসমত জন্মগ্ৰহণ কৰে। অসমৰ দৰে বিনন্দীয়া ঠাই ক'তো নাই। সেয়েহে কবিৰ মতে স্বদেশ প্ৰেমেৰে দেশ মন উঠলি উঠিছে, যিটো আমি কৈছোঁ জীৱনে মৰণে। আৰু শেষতে আমি চাম যে যিসকল মোগল আহিছিলে, যে সেই মোগল যি নেকি অসমক জয় কৰিব দিছে, কেতিয়াবা আমি এটা পাম কি যে মোগলে এবাৰে পাৰে শকতিৰ নৱ পৰিচয়। কি শক্তিৰ পৰিচয় পাইছে তাৰ কেনেকৈ আমি ব্যাখ্যা কৰিব পাৰিম কথাখিনি, যে কবিতা ফাঁকিৰ যোগেদি অসমীয়াৰ স্বদেশ প্ৰীতি যে অধিক সি পৰিস্ফুট হৈ উঠিছে। মোগলে অসমত ভৰি থৈ ভাবিছিল, কি ভাবিছিল, যে অতি হেলা ৰঙেৰে অসমক পৰাভূত কৰিব পৰা যাব। কিন্তু গণস্থলীত মোগলে দেখা পালে অসমীয়াৰ স্বদেশ প্ৰীতিৰ অপূৰ্ব নিদৰ্শন। স্বদেশৰ বাবে কেনেকৈ অসমৰ পুৰুষ তিৰোতাই নিজ জীৱনক উৎসৰ্গ কৰি অতি দক্ষতাৰে যুদ্ধ কৰে তাৰ প্ৰমাণ মোগলে হাতে হাতে পাই গৈছিল। আৰু কবিতা ফাঁকিটিৰ যোগেদি অসমীয়াৰ গুণ গৰিমা ইয়াতে গাইছে। এয়া হ'ল আমাৰ কবিতাটোৰ আজি আমি আলোচনা কৰা কথাখিনি। আৰু কবিতাটোৰ যিটো পাঠবোৰ তাত আছে, তোমালোকে চাই ল'ব। তাত দেখা পাব যে এই আব্দুল মালিকৰ এই কবিতাটোৰ মূল পাঠবোৰতে আমি কি পাম, যে বিশেষভাৱে স্বদেশ প্ৰেমেৰে যি নেকি বিজয় গাথা ইয়াত চিত্ৰিত কৰা হৈছে। আৰু সেই গোটেই কবিতাটোত আমি সেইখিনি কথাই পাম, য'ত নেকি এই কবিতাটোত আমি কি দেখা পাম, যে মোগলৰ দৃষ্টিৰে অসমৰ অতীত ইতিহাস অৱলোকন কৰিছে। আৰু অসমীয়া জাতিৰ বীৰত্বৰ সেই জয়গাথা আজিও অক্ষুণ্ণ হৈ আছে। আৰু কি হৈছে যে অসমৰ হকে সেইসকলে যুঁজিব বিচাৰিছে, মৰিব বিচাৰিছে। কেনেকৈ বিচাৰিছে, অসমৰ অসমীয়া হৈ জনম ল'বলৈ তেওঁলোকে আশা কৰিছে। আৰু অসমীয়াৰ পৰিচয়েৰে সকলোৰে চিৰদিন চিৰকাললৈকে নিজৰ পৰিচয় দিব খুজিছে। আৰু অসমৰ মায়াৰ অসমৰ মাটিতেই সকলোৱে বন্দী হৈছে। আৰু সেইকাৰণে কি বুলি কৈছে, যে অসমীয়া গীত মাত আৰু ভাষা তেওঁ সৰগতো চিনি পাম বুলি দৃঢ়তাৰে কৈছে। আৰু এই দৃঢ়তাই আমাৰ অতীত আৰু বৰ্তমানৰ সংযোগ হেতু। আৰু জীৱনে মৰণে অসমীয়া হ'ব খোজা কবিজনাৰ এয়া হৈছে এটা অনুপম কবিতা। হ'ব আজিলৈ।